প্ৰিয় বন্ধু বান্ধৱীসকল মই নাৰায়ণে পুনৰবাৰ মোৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু এইকেইদিন কামৰ ব্যস্ততাৰ বাবে মই আপোনালোকক ভিডিঅ' আপোনালোকলৈ আগবঢ়াব পৰা নাই, সেয়েহে আজি বহুত দিনৰ মূৰত আজি আন এটি ভিডিঅ' লৈ আহিছোঁ। ভাল ভিডিঅ' যিহেতু চাই আপোনালোকে খুবেই ভাল পাব। যিহেতু মই কৰ্মক্ষেত্ৰে বৰ্তমান মই অৰুণাচলত আছোঁহি কেইদিনমানৰ কাৰণে, যিহেতু সেয়েহে মই এইকেইদিন খুবেই ব্যস্ততাৰ কাৰণে মই আপোনালোকক ভিডিঅ' দিবলৈ পৰা নাই। সেয়েহে আজি এনে এজন ব্যক্তিৰ কথা ক'ম, তেওঁ যি নেকি অশেষ চেষ্টা আৰু ইমান সুন্দৰ তেওঁ কণ্ঠ বা ইমান সুন্দৰকৈ তেওঁ গাবলৈ গাইছে। যিহেতু আনুষ্ঠানিক তেওঁ কোনো প্ৰশিক্ষণ লোৱা নাই, তথাপিতো ইমান সুন্দৰভাৱে গাইছে নহয়, এবাৰ শুনিলে আপোনালোকৰ সেয়া মন জোৰ পৰি যাব। সেয়া তেওঁৰ এটি গীত লৈ আহিছোঁ, সেই গীতটি আপোনালোকলৈ আগবঢ়াইছোঁ। সেই গীতটো আপোনালোকে শুনি কেনে পালে, কেনেকুৱা লাগিলে শুনি আপোনালোকৰ ভাল বেয়া সকলোবোৰ দিয়াৰ পৰামৰ্শৰ লগতে কমেণ্ট বক্সত সকলোখিনি আপোনালোকে জনাব। আৰু তেওঁক আগুৱাই যাবলৈ সকলোৱে সাহস দিব, প্ৰেৰণা দিব। আগুৱাই যোৱাত সকলোৰে প্ৰেৰণা থাকিলেহে তেওঁ আগুৱাই যাব। যিহেতু একদম নিচেই দুখীয়া দৰিদ্ৰ ঘৰৰ তেখেত অৱস্থা, সেয়েহে তেওঁক গাবলৈ বহুত ইচ্ছা আছে। যিকোনো গীতেই গাঁৱত হওক য'তে হওক সকলো ঠাইতে তেওঁ গাবলৈ খুব ইচ্ছা, আৰু গায়ো আমাৰ গাঁৱত যিহেতু নাম সকাম বা যিকোনো অনুষ্ঠান হ'লে তেওঁ এই গীতসমূহ সুন্দৰভাৱে গায়, নাম গায়, বিহু গান সকলোতে তেওঁ জড়িত আছে। তথাপিও তেওঁ আজি এনেকুৱা এটা গীত গাইছে যিটো শুনি মোৰ মনটো ইমানেই ভাল লাগি গ'ল। সেয়েহে সেই গীতটো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ, আপোনালোকে শুনি খুবেই ভাল পাব। ব'লকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ। পৰজনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা, পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা। পৰজনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা, পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা। পৰজনমৰ শুভ লগন এই জীৱনৰ কুসুম মালা যতনে তুমি গাঁঠি ৰাখিলা, এই জনমৰ কুসুম মালা যতনে তুমি গাঁঠি ৰাখিলা, কাহানিও তুমি নিপিন্ধালা, কাহানিও তুমি নিপিন্ধালা, শূন্য মোৰ বুকু হল যে উকা, পুৰাবানে প্ৰিয়ে এই জীৱনৰ মোৰ হিয়াৰ পূৰ্ণ আশা। পৰজনমৰ শুভ লগন। লাষ্টত সকলোৱে গীতটিখিনি শুনি চাগে নিশ্চয় ভালে পালে। তেওঁৰ সেই অপ্ৰাণ চেষ্টা কৰিছে, যিহেতু এই চেষ্টা তেওঁৰ যাতে অথলে নাযায়, সেয়েহে সকলোৱে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ কৰি যাতে আন 10জনেও এই ভিডিঅ'টো চাই তেওঁলোকে যাতে উৎসাহ দিয়ে তেওঁক যিমান পাৰে। সেয়েহে সকলোৱে তেওঁক ছাপোৰ্ট কৰক, যাতে আমাৰ এই মাজৰ পৰাই তেওঁ আৰু দুখোজ আগুৱাই যায়। যিহেতু সকলোৱে ছাপোৰ্ট কৰিলেহে তেওঁ আগুৱাই যাব পাৰিব, নহ'লে অকলে কেতিয়াও এখন নৈ বোৱাব নোৱাৰে। যিহেতু সেয়েহে সকলোৱে বলক ভিডিঅ'টো চাই কেনে পালে জনাব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।